কি খবৰ আজি ভিডিওটো টপিকটো হৈছে প্লেনত কিয় হোয়াইট কালার ইউজ করা হয় কিছুমান প্লেনত অবশ্যই সাইডৰ যেটো পাংখা থাকে মানে দুফালে বেলেগ কালার ইউজ কৰে বাট যেটো মিডল মানে যিখিনি মিডলত থাকে আৰু সেইখিনি সকলো প্লেনতে হোয়াইট কালার ইউজ করা হয় কিয় আপোনালোকে জানে নে নাজানে যদি মই ভিডিওটোত কম কিন্তু ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি মোৰ চেনেলটো তেতিয়ালৈকে সাবস্ক্ৰাইব কৰে তেনে প্লিজ সাবস্ক্ৰাইব কৰি দিও আৰু সাবস্ক্ৰাইব কৰাৰ সময়ত কাষতে যেটো বেল আইকন থাকে নিশ্চয় প্ৰেছ কৰিব যাতে মই আগতে দিয়া নতুন নতুন ভিডিও পোন প্ৰথমে আপোনালোকে পাই যায় তেনে পলম নকৰাকৈ আজি ভিডিওটো আৰম্ভ কৰোঁ প্লেনত হোয়াইট কালার কিয় ইউজ কৰা হয় একচুয়ালি আপোনালোকে সকলোৱে জানে যে হোয়াইট কালারটোৱে গৰমৰ পৰা উষ্ণতাৰ পৰা আমাক ৰক্ষা দিয়ে তো প্লেন এখন বেছিভাগ সময় সূৰ্যৰ ওচৰত থাকে উষ্ণতাৰ ওচৰত থাকে তো যেতিয়া হে উষ্ণতা প্লেনত লাগে যদি হোয়াইট কালার থাকে তেন্তে উষ্ণতাটো ৰিফ্লেক্ট কৰি দিয়ে আৰু এনে সাধাৰণ জেনেৰেলি বেলেগ কালাৰৰ ওপৰত যিখিনি গৰম অনুভৱ হয় তো হোয়াইট কালাৰে সেই গৰমখিনি বহু পৰিমাণে হ্ৰাস কৰি দিয়ে তো সেইভাবে মানে ইউজ কৰা হয় তো বহুতো সাইন্টিফিক কাৰণো আছে মই কৈ আছো একচুয়ালি এই প্লেনত হোয়াইট কালার ইউজ কৰাটোৰ আৰু এটা কাৰণ হৈছে যে সুৰক্ষাৰ বাবে উটো কৰা হয় কাৰণ কৰবাত যদি প্লেন ক্ৰাশ হৈ কিনে পৰি যায় তেন্তে সেইবোৰ বিচৰাত হোয়াইট কালার হলে সুবিধা হয় তো সেইভাবেও তেওঁলোকে হোয়াইট কালার ইউজ কৰে আৰু আপোনালোকে জানে নে প্লেন এখনত যেতিয়া মানে বেলেগ কোনো কালার ইউজ কৰিব অৰ্থাৎ বেলেগ কালাৰ বিলাকৰ দাম এনে সাধাৰণতে বেছি হয় হোয়াইট কালাৰৰ তুলনাত তো প্লেন এখন যেতিয়া কালাৰ কৰা হয় তেতিয়া বহুত লাখ লাখ টকাৰ প্ৰয়োজন হয় গতিকে কোম্পানীয়ে অবভিয়াসলি তেনেকুৱা কোনো লস কাম কৰিব নিবিচাৰে তো তেওঁলোকে হোয়াইট কালাৰটো দি দিয়ে আৰু হোয়াইট কালাৰটো দিয়াৰ আৰু এটা কাৰণ হ'ল যে আমি জানো ৰডত যিকোনো বেলেগ কালাৰ যদি দি দিও তো কালাৰটো পাতল হ'বলৈ ধৰে তো ৰংটো মানে হ্ৰাস পাবলৈ ধৰে কিন্তু হোয়াইট কালাৰ তেনেকুৱা নহয় হোয়াইট এনেকুৱা এটা কালাৰ যেটো পাতল হোৱাৰ কোনো চান্স নাথাকে যেনেকুৱা থাকে তেনেকুৱাই থাকে আপোনালোকে জানে নে হয়তো নাজানে আৰু আচৰিত কথা যে ৰঙেও ওজনৰ ওপৰত প্ৰভাৱ পেলাব পাৰে বগা ৰংটো খুব পাতল হয় যাৰ ওজনো খুব কম হয় কিন্তু বগা ৰঙৰ তুলনাত অইন ৰংবোৰৰ ওজন খুব বেছি হয় আৰু যেতিয়া অইন ৰং প্লেনৰ ওপৰত দিয়া হয় প্লেন এনে ওজন আৰু তাৰ ওজনটো বৃদ্ধি পায় আৰু ওজন বৃদ্ধিৰ ফলত মানে ইয়াত গতিটো হ্ৰাস হয় আৰু হ্ৰাস হোৱাৰ লগে লগে পেট্ৰলৰ পৰিমাণ বেছি লাগে কিন্তু হোয়াইট কালার ইউজ কৰাৰ লগে লগে ইয়াৰ ওজন ঠিকে থাকে এটা লেভেলত থাকে আৰু পেট্ৰল কম হলেও হৈ যায় তো ফ্ৰেন্ডস আপোনালোকে নিশ্চয় গম পালে যে কিয় হোয়াইট কালার ইউজ কৰা হয় প্লেন সমূহত এই ভিডিওটো চাই যদি ভাল পালে তেন্তে লাইক কৰক শেয়াৰ কৰক কমেন্ট কৰক দেন ফ্ৰেন্ডস নাও বাই বাই টেক কেয়াৰ